এছিয়া কাপত হতাশাজনক প্ৰদৰ্শনৰ পিছত ভাৰতীয় দলটোৰ হাতত টি-20 বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ বাকী আছে মাত্ৰ কেইবাখনমান মেচ। এনে অৱস্থাত অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে অচিৰেই শ্ৰেষ্ঠ দলৰ সংমিশ্ৰণ উলিয়াব লাগিব। কেইবাজনো তাৰকা খেলুৱৈৰ আঘাতত অসুবিধাগ্ৰস্ত হৈ পৰা টি-20 বিশ্বকাপ 2022 অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাক আদৰি ল'ব টীম ইণ্ডিয়াই, যিটোৱে ভাৰতীয় দলটোৰ পৰাই সিদ্ধান্ত ল'ব। একে সময়তে বহুজাতিক প্ৰতিযোগিতাখনৰ পূৰ্বে টীম ইণ্ডিয়াইও অষ্ট্ৰেলিয়াৰ লগত খাপ খুৱাবলৈ দুখন ৱাৰ্ম-আপ মেচ খেলাৰ সুযোগ লাভ কৰিব। টি-20 বিশ্বকাপৰ বাবে দল ঘোষণা কৰা নাই যদিও অনুমান কৰা হৈছে যে ভাৰতৰ যিসকল খেলুৱৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলত স্থান দিব, সেইসকল খেলুৱৈ উৰা মাৰিব অষ্ট্ৰেলিয়ালৈ। ভাৰতীয় দলৰ আগন্তুক সময়সূচীৰ বিষয়ে জনোৱা হওক। ভাৰতে টি-20 বিশ্বকাপৰ পূৰ্বে 15 দিনৰ ভিতৰত 6খন টি-20 মেচ খেলিব লাগিব। 20 ছেপ্টেম্বৰত মোহালিত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন খেলৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ ভাৰত ভ্ৰমণ আৰম্ভ হ'ব। ইয়াৰ পিছত দুয়োটা দল ক্ৰমেও 30 আৰু 25 ছেপ্টেম্বৰত নাগপুৰ আৰু হায়দৰাবাদত মুখামুখি হ'ব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 3খন মেচৰ টি-20 শৃংখলা খেলাৰ পিছত শীঘ্ৰেই দক্ষিণ আফ্ৰিকাকো আদৰি ল'ব ভাৰতে। 28 ছেপ্টেম্বৰত আৰম্ভ হ'ব দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণৰ তৃতীয় বন্ধভ্ৰমণ অনুষ্ঠিত হ'ব। শৃংখলাৰ প্ৰথমখন মেচ আৰু 2 আৰু 4 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া আন এখন খেল গুৱাহাটী আৰু ইন্দোৰত অনুষ্ঠিত হ'ব। ভাৰত ভ্ৰমণত টি-20 শৃংখলাৰ উপৰিও 3খন মেচৰ এদিনীয়া শৃংখলা খেলিব লাগিব দক্ষিণ